Hello my dear friends, welcome to my channel Learn with Nitasri. আজি ভিডিওটিৰ মূল বিষয় হ'ল যে যি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা অমৃত বৃক্ষ আন্দোলন সেই পৰিকল্পনা আঁচনিৰ মতে 17 ছেপ্টেম্বৰ 2023 তাৰিখে পুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত যি আমাৰ গছপুলি ৰোপণ কৰি ফটো বা সেলফি আপলোড কৰিবলৈ কৈছিল সেই ফটো বা সেলফি আপলোড সম্পূৰ্ণকৈ নহল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল 9 বজাৰ পৰা 11 বজালৈ বহুতো মানুহে কষ্ট কৰিও সেই ফটো আপলোড কৰিব নোৱাৰিলে কিছুমান ব্যক্তিৰ হয়তো OTP আহিছিল OTP অহাৰ পাছত হয়তো যি প্লেন নেম সিলেক্ট কৰিব লগা হয় বা GPS মেপ কেমেৰাৰ জৰিয়তে যি ফটো উঠাই থৈছিল সেই ফটো চুজ হোৱা নাছিল বা সিলেক্ট হোৱা নাছিল বা ফটোকপি যোৱাই নাছিল তেনে ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল বহুতো কষ্ট কৰিও মানুহে একপিও ফটো পঠিয়াব নোৱাৰিলে বা কিছুমান মানুহে একপি ফটো পঠিয়াইছিল যদিও দুই কপি ফটো পঠিয়াব নোৱাৰিলে এনে ধৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এটা বিশেষ ভাল খবৰ আহি পৰিছে সেই খবৰটো হ'ল যে এই ফটো আপলোড বা সেলফি আপলোড কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে কথাটো মই কোৱা নাই ৱেবছাইটত লেটেষ্ট নিউজ বা অফিচিয়েল ৱেবছাইটত এই খবৰটো প্ৰকাশ পাইছে গতিকে মই আপোনালোকক এই খবৰটো তথ্য সহকাৰে জনাবলৈ বিচাৰিছোঁ প্ৰমাণ সহকাৰে গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণৰূপে ধৈৰ্য সহকাৰে চাব আৰু যিহেতু বহুতো কষ্ট কৰিও মানুহে এই ফটো বা সেলফি আপলোড কৰিব নোৱাৰিলে আৰু যাতে তেনেকুৱা নহয় তাৰ কাৰণে আপোনালোকে প্লিজ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো পায় যে ফটো আপলোড কৰাৰ সময়সীমা বৃদ্ধি কৰা হ'ল শ্বেয়াৰ কৰি দিলে বহুতো মানুহে ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰিব গতিকে বলক আমি সেই লেটেষ্ট নিউজটো অফিচিয়েল ৱেবছাইটৰ জৰিয়তে চাবলৈ চেষ্টা কৰিম প্ৰথমে আমি গুগল বা ক্ৰম ব্ৰাউজাৰত যাব লাগিব তাৰপিছতে ইয়াত সাৰ্চ কৰিব লাগিব অমৃত ব্ৰিক্ষা আন্দোলন ফটো আপলোড লাষ্ট ডেট ঠিক আছে এনেদৰে আমি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত ইয়াত এখন পেজ খোল খাব যি অফিচিয়েল ৱেবছাইট থাকিব তাতে ইয়াত আমি ক্লিক কৰিম ষ্টাডি কুইক তাৰপিছতে আমি স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আমি দেখিবলৈ পাম অমৃত বৃক্ষ আন্দোলন 2023 ডেট শ্বেডিউল ঠিক আছে তাৰিখৰ কাৰ্যসূচীটো দিয়া আছে শ্বেডিউল দিয়া আছে চাৰ্টখন আমি চাম নেম অফ ইভেন্ট অমৃত বৃক্ষ আন্দোলন প্লেন্টেশ্যন ডেট 17 ছেপ্টেম্বৰ 2023 তাত গছজোপা ৰোৱাৰ দিন গছপুলিকেইটা ৰোৱাৰ দিন হ'ল 17 ছেপ্টেম্বৰ 2023 ফটো টেকিং টাইম ফটো কেতিয়া ল'ব লাগিব আমি পুৱা 9 বজাৰ ভিতৰত আৰু পুৱা 9 বজাৰ পৰা 4 বজাৰ ভিতৰত ঠিক আছে 9 AM to 4 PM এই সময়সীমাৰ ভিতৰতহে আমি সেই ফটোকপি ল'ব লাগিব 4 বজাৰ ভিতৰত 4 বজাৰ পাছত সেই ফটোকপি ল'লে নহ'ব ফটো আপলোড লাষ্ট ডেট মেইন পইণ্টটো হ'ল ফটো আপলোড লাষ্ট ডেট ঠিক আছে ফটো আপলোড লাষ্ট ডেট আছে আমাৰ 20 ছেপ্টেম্বৰ 2023 20 ছেপ্টেম্বৰ 2023 ঠিক আছে এয়া আছিল আমাৰ প্ৰমাণ মনত ৰাখিব ফটোকপি লোৱাৰ টাইম পুৱা 9 বজাৰ পৰা 4 বজাৰ ভিতৰত 17 ছেপ্টেম্বৰ তাৰিখে পুৱা 9 বজাৰ পৰা 4 বজাৰ ভিতৰত যি ফটো লোৱা হৈছিল সেই ফটোবোৰহে চুজ কৰি পঠিয়াব পাৰিব আৰু ফটো আপলোড লাষ্ট ডেট কি বৃদ্ধি কৰা হৈছে 20 ছেপ্টেম্বৰ 2023 এইটো আমাৰ কাৰণে নিশ্চয় বহুত ভাল খবৰ হয় আমি আৰু হাৰাশাস্তি খাই থাকিব নালাগে গোটেই দিনটো একেটা কামতে গতিকে আপোনালোকে তথ্য সহকাৰে প্ৰমাণ সহকাৰে দেখিবলৈ পালে আৰু নিশ্চয় বুজি পালে আৰু ফটো আপলোড কৰাৰ যি প্ৰচেছ সেই প্ৰচেছটো যদি নাজানে আমাৰ আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে
নিশ্চয় চাই ল'ব বুলি আশা কৰিছোঁ। তাৰপিছতে আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি সম্পূৰ্ণৰূপে ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে ধন্যবাদ।